মইনা কলিজা আজি মই নতুনকৈ আপোনালোকৰ ইন্ট্ৰডাকশ্যন দিছোঁ মইনা কলিজা বুলি। এইটো হৈছে ফেমাছ ৱৰ্ড মোহনৰ মইনা কলিজা। আজি ৰ'দটো যে একেবাৰে কেনেকৈ ওলাইছে, ইমান গৰম। আপোনালোকক এবাৰ দেখুৱালোঁ বাহিৰৰ, এই গৰমত একদম অৱস্থা নোহোৱা হৈ গৈছে। ৰাতিপুৱা উঠি কিনে এয়া গৰম চালোঁ, মানে ৰ'দ চালোঁ। তাৰপিছত এয়া লৈছোঁ মোৰ মৰমৰ ফুলখিনি। গোটেই অকণমান সিহঁতকো অকণমান পানী লাগে। আমি যেনেকৈ পানী নোহোৱাকৈ থাকিব নোৱাৰোঁ, ঠিক সেইদৰে গছ গছনিও পানী নোহোৱাকৈ থাকিব নোৱাৰে। এনেকৈ মই ঘৰুৱা যোগাৰ বনাই লৈছোঁ। বটলটো ফুটা কৰি লৈ কিনে এনেকৈ দি লৈছোঁ। তাৰপিছত এয়া মই ঘৰতে আৰু এডাল সৰু বেম্বো প্লাণ্ট আছিল, সেইডালত দিলোঁ অকণমান পানী। ইয়াকো পানী লাগে, ডেইলি অকণমান দি দিওঁ। তো আৰু এয়া চাওক মোৰ ডাইনিঙৰ অৱস্থা। ৰাতিপুৱা পানী আৰু চাহ খাই এনেকৈ থৈ দিছোঁ। কি অৱস্থা কৰি থৈ দিছোঁ, এইবিলাক বাৰু চাফা কৰিম। আৰু এয়া কলটোৰ অৱস্থা চাওক, কি মজা হৈছে। গৰমতে কলৰ অৱস্থা এনেকুৱা হৈ গৈছে। যিয়ে নহওক খাবতো লাগিব, পইচা দি কিনা বস্তু। অকণমান খাই দিওঁ, এইখিনি বাকীখিনি পেলাই কিনে বাকীখিনি খাই দিম। তাৰপিছত এতিয়া আকৌ খাম ডালিম মায়ে গুচাই থৈ গৈছিল ডালিমখিনি এনেকৈ। তো তেজ নাই বোলে, সেইকাৰণে ডালিম খাব লাগে। ডালিম কিন্তু খাব পাৰোঁ, কিন্তু মানে চেলাব যে একদম বিৰক্তিৰ কাম হয়, সেইকাৰণে মায়ে এনেকৈ চেলাই থৈ গৈছে। তো এনেকৈ কি কৰিব আৰু, বহি বহি পূৰা ডালিম গণি গণি খাই আছোঁ এটা এটাকৈ। তাৰপিছত আহিলোঁ এইবাৰ বাচন ধোৱাৰ পালা। যিবোৰ মই ৰাতিপুৱা খাই কিনে লেতেৰা কৰি থৈ দিছিলোঁ, পানী খাইছিলোঁ, চাহ খাইছিলোঁ, সেইবিলাক কোনে ধুব? সেইবিলাক ময়ে ধুব লাগিব। কোনোতো এতিয়া মোৰ বা, ভণ্টি, দাদা, ভাইটি যিয়ে নহওক কোনোতো নাই, গতিকে ময়ে ধুব লাগিব। আৰু নিজে খোৱা বস্তু নিজে ধুই থ'ব লাগিব। আৰু এইটো ভাল কথা, নিজে খোৱা বস্তু নিজে ধুব লাগে সকলোৱে। এনেকৈ আৰু ধুই আছোঁ আৰু পূৰা ঘঁহি আছোঁ। ঘঁহি পূৰা চাফা কৰিমহে যেন পাইছোঁ এইবাৰ। তাৰপিছত এইবাৰ আহিছোঁ ডাইনিংবিলাক ঠিক কৰিব, মানে ডাইনিংবিলাক নহয়, ডাইনিংখন ঠিক কৰিবৰ কাৰণে। মোৰ মানে কথা কোৱাত ইমানেই লাগে, উল্টা নহয়, কি ক'ব আৰু। তথাপি আপোনালোকে ক্ষমা কৰি দিব আৰু। এয়া এতিয়া মই ডাইনিংখন ঠিক কৰি লওঁ, মানে উলট পালট কিবা কিবি এইবিলাক হৈ আছে নহয়, এইবিলাক চাফা কৰি লওঁ। আৰু খিৰিকীখন এনেকৈ, মানে খিৰিকীখন নহয়, খিৰিকীত য'ত পৰ্দাখন থাকে পৰ্দাখন উঠাই দিলোঁ। তো এইবিলাক এনেকৈ চাফা কৰি আছোঁ আৰু কি কৰিব আৰু। তো এয়া মোৰ ডাইনিং ঠিক কৰা ফিনিছ। তাৰপিছত নেক্সট কাম বা আকৌ খেছোঁ। নেক্সট কাম আহিল নহয় এতিয়া, গেছ টেবুল চাফা কৰা, এইবিলাক চাফা কৰা। এইবিলাক এনেকৈ খেলি মেলিয়ে হৈ থাকে, যিমানে চাফা নকৰক কিয়। ডেইলি এটাই কাম, এইটোৱে চাফা কৰা। বাৰু ডেইলি মই টাইম নাপালোঁ, মাও কৰি থৈ যায়। সেইটো নকওঁ যে অকল ময়ে কৰি থাকোঁ, মই নকৰোঁ, মাও কৰে, ময়ো কৰোঁ। এনেকৈ আৰু দুটাই মিলি কিনে কৰি থাকোঁ আৰু কামবোৰ আৰু ধুনীয়াকৈ। তাৰপিছত আৰু কেতিয়াবা লেতেৰাও হৈ থাকে, কেতিয়াবা দুটাই টাইম নাপাওঁ, একদমেই টাইম নাপাওঁ। তো এইখিনি এতিয়া চাফ কৰি লওঁ। তাৰপিছত আহিলোঁ বেডৰুমলৈ আহি কিনে কি কৰিব আৰু, সেই একেই কাম। কাপোৰবিলাক জপা আৰু সেইবিলাকে কাম। কাপোৰ কিন্তু পিন্ধিবলৈ এযোৰো নাই, কিন্তু জাপি থাকিবলৈ সদায় ডেইলি কিন্তু এযোৰ ওলায়। পিন্ধিব কিন্তু ক'ৰবাত যাব লাগিলে পিন্ধিব কাপোৰেই নাই। এইটো সকলোবোৰ ছোৱালীৰে কথা হয়নে? নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব, আপোনালোকৰো এনেকুৱা হয়নে বাৰু? মোৰ কিন্তু ডেইলি হয়, আৰু মাৰ পৰা ডেইলি গালি খাওঁ।
গোটেইখিনি কৰা কাম খতম এতিয়া আহিল ঝাৰু দিয়া টাইম ঝাৰু দি আছোঁ ঝাৰু দিম তাৰপিছত যাম গা ধুবলৈ কাৰণে আৰু মোৰ মৰমৰ মইনাজনীক মানে জলকীয়া এটা দিছোঁ মানে আমাৰ ঘৰতে আছে মইনা নহয় ভাটৌ চৰাই হয় তাইক মানে এনেকৈ জলকীয়া দিছোঁ তাই জলকীয়াটো লৈ ধুনীয়াকৈ খাই আছে আৰু মই এতিয়া এইখিনি ঘৰখিনি ঝাৰু দি লওঁ তাৰপিছত আকৌ লগ পাইছোঁ তাৰপিছত মই আহিলোঁ গা পা ধুই একেবাৰে ফ্ৰেছ হৈ কিনে এয়া ডাইৰেক্ট ভাত খাব বহি গৈছোঁ মানে আলু ভাজি আৰু ভাত কি যে টেষ্টি মই বিৰাট ভাল পাওঁ এনেকৈ খাই কিনে আপোনালোকে এনেকৈ খাই ভাল পায়নে বাৰু নিশ্চয় কমেণ্ট কৰি জনাব আৰু এয়া লগত লৈছোঁ বগৰী আচাৰ কি যে টেষ্টি মই এতিয়া যে কৈ আছোঁ এতিয়াও মোৰ একেবাৰে জিভাৰ পানী লপলপাই আছে এনেকুৱা লাগিছে আকৌ খাওঁ এতিয়া তো মানে এগালমান লৈছোঁ ধুনীয়া লৈ কিনে এইবিলাক এতিয়া খাম যে একদম কি মস্তি আলু ভাজিৰ লগত ভাত লগত বগৰী আচাৰ কি টেষ্টি আপোনালোকক মানে কেনেকৈ বুজাম মানে মই কেনেকুৱা অনুভৱ কৰিছোঁ কেনেকুৱা লাগে মোৰ মানে খাই তো যিয়ে নহওক মই এতিয়া ভাতখিনি খাই লওঁ এনেকৈ ভাবি চিন্তি হ'লেও মানে ধুনীয়াকৈ হ'লেও খাই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ তাৰপিছত ভাত তাত খাই উঠি এতিয়া যাব হয় টিউশ্যনৰ কাৰণে টিউশ্যন কৰিবৰ কাৰণে আৰু গৰমটো যিহে দিছে একেবাৰে ঘামি অৱস্থা নোহোৱা হৈ গৈছোঁ অলৰেডি তথাপিও যাব লাগিব যিহেতুকে গৰম ঠাণ্ডা কি আছে আৰু যাব লাগিব এনেকৈ ছাতিটো মেলি লৈ কিনে এই বাপৰে বাপ ৰ'দৰ প্ৰকোপ আজি ক'ব নোৱাৰিছোঁ কি হ'ব এনেকৈ যাওঁ আৰু ওলাই কিনে এতিয়া তাৰপিছত এয়া টিউশ্যনৰ পৰা অহাৰ পিছত আহোঁতে এনেকুৱা শান্তি পালোঁ বৰষুণ দিছে সৰু কিনকিনকৈ বৰষুণ দিছে ইমান ভাল লাগিছে নহয় মানে পূৰা ঠাণ্ডা পৰি গৈছে যাওঁতে যেনেকুৱা ৰ'দ পাইছিলোঁ মূৰৰ বিষ উঠি একেবাৰে নোহোৱা হৈছিল এতিয়া চাওক কি ধুনীয়া ঠাণ্ডা পেলাই দিছে এতিয়াহে শান্তি মানে অকণমান এতিয়া মোৰ মনটো চাওক কি শান্তি একেবাৰে যেন মানে বহুত ডাঙৰ কিবা বস্তু দেখা পাইছোঁ তাৰপিছত এয়া মোৰ গধূলি এইকেইটা গধূলি ষ্টুডেণ্ট আহি গ'ল এওঁক আকৌ টিউশ্যনত এনে নাহে এওঁক লাগিব এয়া টিফিন কিমান টিফিন আনে চাওক তাৰপিছত আকৌ এটা আহি গ'ল কামাণ্ড এওঁ আকৌ এই দুটা বিৰাট লগ এওঁ আকৌ চয়া ষ্টিক দি আছে আমাৰ মাক দি আছে চবকে ভগাই খাই সেইটো গুণ কিন্তু ভাল ইও এনে অহা নাই ইও আনিছে ৰ'ব টিফিন এয়া চাওক ইয়াৰো টিফিন বিস্কিট লৈ আহিছে মানে ইহঁতে এনে পঢ়িব নাহে বিস্কিট টিফিন এইবোৰ লৈ কিনেহে আহে তাৰপিছত টিফিন কৈ থাকোঁতে টিফিনে আহি গ'ল এয়া মানে মাহঁতৰ অফিচৰ পৰা কিবা দিছিলে এইখিনি খালোঁ গধূলি তাৰপিছত ডাইৰেক্ট ডিনাৰলৈকে আহি গ'লোঁ ডিনাৰত চাওক পনীৰ বনাইছিলোঁ অকণমান তাৰপিছত এতিয়াহে আহি গ'ল লগৰী মোৰ ৰাতিৰ লগৰী এয়া ডিনাৰত আছিলে পনীৰ আৰু দালি বটা বিৰাট ভাল লাগে খাই কিনে মানে বিৰাট ভাল পাওঁ তো আজিৰ দিনটো এনেকৈয়ে গ'ল যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই বাই লাভ ইউ